ব্রহ্মাদেবে মৃপট করিয়া থইলা নারায়ণ বাণী এই নারায়ণ নাম শুদ্ধ কৰো আমি চিত্তকায়া হৰি ভক্তৰ কাৰণ আনন্দ চাৰি বেদৰ চাৰি অক্ষৰ হাড় কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত করিয়া থইলা নারায়ণ বাণী। তত্ত্বটো সেইটোৱে, কেৱল নাৰায়ণৰ নাম। ইয়াত আমাক কোৱা নাই চাৰিখন বেদৰ তত্ত্বটো যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা বুলি নাই কোৱা নহয়। চাৰিওখন বেদৰ তত্ত্ব হ'ল কেৱল ঈশ্বৰৰ নাম। সেই ঈশ্বৰৰ নামটো এখন মূল তত্ত্ব। এতিয়া শাস্ত্ৰ পঢ়ি আমি এই তত্ত্বটো উপলব্ধি কৰিব লাগিব। এতিয়া আমাৰ যদি পুৱা গধূলি যে আমি শৰণ লোৱাৰ পাছত ভজন লোৱাৰ পাছত আমি যে গুৰু সেৱা কৰোঁ, পুৱা গধূলি গা পা ধুই গুৰু সেৱা কৰোঁতে আমাৰ যিভাগি গুৰু গৃহ, এই গুৰু গৃহভাগিত আমি কেতিয়াবা বিভিন্ন দেৱ দেৱতাৰ ফটো ৰাখিছোঁ নেকি? বোলে লক্ষী এখন ভগৱন্তৰ পত্নী, গতিকে লক্ষীকো সেৱা ভাগ কৰোঁ বুলি ভগৱন্তৰ সতে লক্ষ্মীৰ ফটোকপি ৰাখিছোঁ নেকি? যদি ৰাখিছোঁ তেতিয়াহ'লে এইটো আমাৰ বেদে সিদ্ধান্ত দিয়া নাই, কিন্তু আমাৰ তত্ত্বটো আমি উপলব্ধি কৰিব পৰা নাই। গতিকে আমি কেৱল তোমাৰ নামে তোমাক পূজো গধূলিও পুৱা। গতিকে পুৱা গধূলি আমি তোমাৰ নামেহে তোমাক পুজিম, কাৰণ যি বস্তু দিওঁ প্ৰভু সেই বস্তু চোৱা। এতিয়া এখন পৃথিৱীত কি বস্তুটো আছে, প্ৰত্যেকটো বস্তুৱে চোৱা। কেৱল শুদ্ধ হ'ল নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ নামহে। এতিয়া আমাৰ এটা বিষয়বস্তু এইখিনিতে চাব আপোনালোকে, এই যে আমাৰ অকণমান অৰ্থাৎ কেইদিনমানৰ আগতে যে আমাৰ এভাগ কৰ্ম কৰা হ'ল জীৱবিলাকে, অৰ্থাৎ আমি মানুহবিলাকে এই অম্বুবাচী নে কিবা এটা বুলি যে শব্দ বা হাতৰ চোৱা বুলি, এই চোৱা বস্তুটোৰ পৰা আমি কি বুজি পাওঁ যে চোৱাই নাম খেলে নে নামে চোৱা খেলে? এই অৰ্থটো বাৰু আমি কেনেধৰণে বিচাৰ কৰোঁ যে নাম ল'লে সমস্ত পাপ আমাৰ খণ্ডন হয়, অৰ্থাৎ নাম ল'লে চোৱা আঁতৰি যায়। 11 দিনলৈকে আমি যেতিয়া দশপিণ্ড দিয়াৰ পাছত বিবাহাৰ অপস্তু আমি পৰিষ্কাৰ কৰিবৰ বাবে আমি ভকতক নিমন্ত্ৰণ কৰি ভকতৰ পদ্ম মুখতে আমি নাম উচ্চাৰণ কৰা, তাৰ দ্বাৰা আমাৰ গৃহখন পবিত্ৰ। এতিয়া আমাক নামে চোৱা খেলা নাই নে? খেলিলে। কিন্তু এই 3 দিন বা 7 দিন যে আমাৰ অম্বুবাচী মেলা বুলি আমি নামঘৰ বা আমাৰ গুৰু গৃহত চাকি বন্তি নজ্বলালো, তাৰ উত্তৰটো কি হ'ল? চোৱাই নামক খেলি দিলে 3 দিন। গতিকে বস্তু আমি শুদ্ধ ল'লো নে অশুদ্ধ বস্তু গ্ৰহণ কৰিলোঁ? শাস্ত্ৰই দিয়া সিদ্ধান্তটোৰ পৰা আমি আঁতৰি এটা বেলেগ পথ আমি অৱলম্বন কৰিলোঁ, যিটোৰ কাৰণে জীৱৰ মোক্ষ প্ৰাপ্তি নহয় বুলি কৈছে। এই অম্বুবাচী হাতৰ চোৱাটোৰ বিষয়ে আমাৰ জ্যোতিময় ইউটিউব চেনেলত কেইদিনমান আগতে আমি এভাগি ভিডিঅ' আপলোড কৰা হৈছিল। আপোনালোকে যদি চোৱা নাই বিষয়টো চাব, গতিকে তাৰ পৰা কিছু আমি শাস্ত্ৰসন্মত জ্ঞান ল'ব পাৰিম। কৃষ্ণ ইয়াৰ পাছত ক'লে যে পুণ্য তীৰ্থ সেৱা কৰি কৰিবা শুদ্ধ কাই, আমাৰো ভক্তৰ সংগ মেলিবা সদায়। এতিয়া ভগৱন্ত পুৰুষে ক'লে নেকি যে বিশ্বকৰ্মা ভকতৰ সংগ নেৰিবা সদায় বুলিতো নাই কোৱা, দুৰ্গা ভকতৰ সংগ নেৰিবা সদায় বুলি নাই কোৱা। কি বুলি ক'লে? আমাৰো ভক্তৰ সংগ। অৰ্থাৎ কথাখিনি কোনে কৈছে? ঈশ্বৰে ক'লে মোৰ ভকতৰ সংগ তোমালোকে ত্যাগ নকৰিবা, অৰ্থাৎ মোৰ ভকতৰ সংগলৈ তোমালোক যাবা, সেই বুলিহে কৈছে। তাৰ পাছতে ক'লে পুণ্য তীৰ্থ সেৱা কৰি কৰিবা শুদ্ধ কাই। পুণ্য তীৰ্থ মানে কি বুলি কোৱা হ'ল? অকণমান আগতে কোৱা হৈছিল